GoPro Hero 11 Black এইটো মোৰ একশন কেমেৰা AJ7 ষ্টাৰ ইমান দিনৰ পৰা মই এইটো দিয়ে মোটো ব্লগ কৰি আছিলো এতিয়া এইটো কেছৰ ভিতৰত আছে মই কেছটো খুলি পেলাই দেখাইছো এইটো এতিয়া কি হৈ আছে কেমেৰাটো এইটো ৱাটাৰপ্ৰুফ কেছ হয় কিন্তু মই ইয়াতে কোৱালিটি বহুত বেয়া হৈ আছিল সেই কাৰণে এইখিনি মই কাটি দিছিলো আৰু এইখিনিতে মই মাইক লগাবৰ কাৰণে এইখিনি কাটিছিলো কিন্তু ইয়াৰ মাইক দুই একেবাৰে কামে দিয়ে নাই তো তাৰ পিছত মই মোবাইলৰ সাউন্ড ৰেকৰ্ড কৰি আৰু এইটো কেমেৰা দি মই ইমান দিনৰ পৰা ভিডিও বনাই আছিলো মই মানে যিমান মোটো ব্লগ কৰিছো এইটো কেমেৰা দিয়ে কৰিছো তো এইটো হৈ গ'ল কেমেৰা AJ7 ষ্টাৰ ইমান দিনৰ পৰা মই এইটো দিয়ে মোটো ব্লগ কৰি আছিলো এইটো কেইদিনমান আগতে পৰি পেলাই ভাঙি গৈছিল তাৰ কাৰণে মই ইয়াতে পুৰা টেপ মাৰি পেলাই থৈ দিছো আৰু ইয়াৰ কোৱালিটি বহুত বেয়া হৈ গৈছে আৰু এইখিনি পুৰা এৰি গৈছে মই ইয়াতে টেপ মাৰ আছে আৰু এতিয়া মই ফাইনালি নতুন এটা কেমেৰা লৈছো মই এটা দেখাইছো মোৰ নতুন কেমেৰাটো এইটো হৈ গ'ল মোৰ নতুন কেমেৰা GoPro Hero 11 Black তো মই এইটো নতুন কেমেৰা লৈছো GoPro Hero 11 Black এইটো আছে 2 বছৰৰ ওয়াৰেন্টি আৰু ইয়াৰ লগত মই আৰু বহুত কিবা বস্তু লৈছো মানে যি বস্তু লাগে আৰু মোটো ব্লগ কৰিবৰ কাৰণে এইখিনি সব বস্তু লৈছো আৰু মই কি লৈছো এইখিনি এতিয়া দেখাই আছো তো তাৰ পিছত মই এইখিনি আনবক্সিং কৰি দেখাম আৰু মই বহুত দিনৰ পৰা ভাবি আছিলো এইটো ল'ম বুলি কিন্তু ল'ব পৰা নাছিলো এতিয়া বৰ্তমান ফাইনালি ললো আৰু এইটো হৈ গ'ল কেমেৰাটো তো তাৰ পিছত লৈছো এইটো এক্সট্ৰা বেটাৰী দুইটা লৈছো আৰু লৈছো ইয়াৰ মাইক এডাপ্টাৰ আৰু আছে এইটো হেলমেটৰ মাউন্ট আৰু এটা আছে সোনিৰ মাইক এইটো সোনিৰ মাইক এটা লৈছো আৰু ইয়াৰ লগত আছে ইয়াৰ কেছটো উলানজিৰ এইখিনি বস্তু লৈছো আৰু সব এইখিনি মিলাই পেলাই এইখিনি বস্তু লৈছো মই এতিয়া এইখিনি আনবক্সিং কৰি পেলাই দেখাইছো আৰু ইয়াৰ লগতে মেমৰি এটাও লৈছো তো এইটো 128 GB মেমৰি এটা লৈছো এইখিনি বাৰু মই এটা দেখাইছো কি আছে এইখিনি পুৰা বস্তু লৈছো আৰু তো এইখিনি বস্তুবিলাক সাইড কৰি পেলাই মই এটা কৰি আনবক্সিং কৰি পেলাই দেখাই আছো আৰু কি আছে ভিতৰত মেইন বস্তুটো হ'ল এইটো GoPro Hero 11 Black তো মই এটা হাতেদি ভিডিও বনাই আছো এটা হাতেদি এইবিলাক কৰি আছো তো মই এটাকে এটা উলাই পেলাই দেখাই আছো ইয়াত কি আছে এইখিনি উলাই লম এইটো হ'ল ইয়াৰ বক্স ইয়াৰ ফিচাৰ বিলাক ইয়াতে দি আছে কি আছে সব এইখিনি পুৰা ইয়াতে দি আছে আৰু এইটো হৈ গ'ল ইয়াৰ লগত এইটো বক্স এটা দিছে তো মই এইটো খুলি পেলাই এটা দেখাই আছো ইয়াৰ লগত বক্সটো এনেকা আছে এইটো খুলি দিয়াৰ পিছত ইয়াৰ লগত এক্সট্ৰা বেটাৰী এটা আহিছে আৰু তাৰ পিছত এটা মাউন্ট কেইটামান দিছে তো বেছি দিয়া নাই বাৰু কেইটামানে আছে এইটো এটা আছে হেলমেটৰ লগাবৰ কাৰণে চাগে তাৰ পিছত এইটো স্ক্ৰুপ এটা আছে আৰু এটা ইয়াৰ লগত এইটো দি আছে আৰু ইয়াৰ লগত আছে চাৰ্জিং কেবল এইটো সি টাইপ কেবল দি আছে ইয়াতে মই অফলাইন মাৰ্কেটৰ পৰা লৈছিলো তো তাতে মই দোকানতে এবাৰ খুলি পেলাই চাইছিলো বাৰু আৰু এইখিনি আছে ডকুমেন্ট কিবা দি আছে একোপা কিবা আছে আৰু এইবিলাক বাৰু নাচাও ইয়াৰ কাম নাই এইখিনি সাইডত থৈ দিম তো এটা উলাম কেমেৰাটো মেইন বস্তু হৈ গ'ল এইটো GoPro Hero 11 Black এইটো বক্সত এইখিনি বস্তু দি আছে তো এইখিনি মই এটা সাইড কৰো তো ইয়াৰ লগত আৰু বহুত কিবা বস্তু আছে এইখিনি বস্তু দেখাই আছো তো তাৰ পিছত আকৌ কেমেৰাটো চাব লাগিব এইটো হৈ গ'ল কেমেৰা GoPro Hero 11 Black তো ইয়াৰ লগতে 128 GB এটা মেমৰি এটা লৈছো এইটো ৰাখি দিও সাইডত লগত আছে এটা সোনিৰ মাইক এটো বলে সবতকৈ ভাল মাইক হয় আৰু মোটো ব্লগিংৰ কাৰণে সেই কাৰণে এই মাইকটো লৈছো তো এইটো খুলি পেলাই চাও কি আছে ভিতৰত তো এইটো হল সোনিৰ মাইক ইয়াৰ দাম বহুত হয় কিন্তু বহুত ভাল বলে মোটো ব্লগিংৰ কাৰণে সেই কাৰণে মই এই মাইকটো লৈছো আৰু তো আৰু কি আছে চাও ইয়াৰ লগতে আৰু তো ইয়াৰ লগত আছে মাইক এডাপ্টাৰ এইটো GoPro ইয়াৰো বহুত দাম ইয়াক খুলো এটা হাতেদি ভিডিও বনাই আছো এটা হাতেদি বক্স বিলাক খুলি আছো তাৰ কাৰণে মানে অলপমান অসুবিধা হৈ আছে তেতেও একো নাই তো এইটো হৈ গ'ল মাইক এডাপ্টাৰ তো GoProৰ কাৰণে এটো ল'ব লাগে এটো নললে মানে সাউন্ড ৰেকৰ্ড কৰিব নোৱাৰি সেই কাৰণে এটো ল'ব লাগে আৰু মোটো ব্লগ কৰিবৰ কাৰণে আৰু ইয়াৰ লগত লৈছো উলানজিৰ কেছ এটো হেলমেটৰ লগাবৰ কাৰণে এইটো কেছো এইখিনি সব এটা মই মানে ভালকৈ এইবিলাক চোৱাই নাই তো এতিয়া প্ৰথমবাৰ মানে মই ভালকৈ চাই আছো তো দোকানত মই ইমান কেমেৰাটো অলপমান ভালকৈ চাইছিলো আৰু তো তাৰ পিছত এইবিলাক মই ইমান ভালকৈ চোৱা নাছিলো তো এতিয়া চাই আছো এইখিনি বস্তু আছে এইখিনি ইয়াতে সাইডত থৈ দিও
তাৰপিছত ফাৰ্ষ্টত কি আছে এইখিনি ওলাই লওঁ। ইয়াৰ লগত মই এক্সট্ৰা বেটাৰী 3টা লৈছোঁ। 3টা মানে এটা কেমেৰাৰ লগতে দিছিলে আৰু এক্সট্ৰা 2টা লৈছোঁ আৰু এতিয়া বৰ্তমান 3টা বেটাৰী হৈ গৈছে। ইয়াৰ ভিতৰত চাৰ্জিং কেবল আছে এইটো, তাৰপিছত এইটো ইয়াত ভৰাই পেলাই চাৰ্জ কৰিব পাৰি। এবাৰ 2টা বেটাৰী চাৰ্জ কৰিব পাৰি। ইয়াতে 3টা বেটাৰী আছে। তো GoPro 10তকৈ বোলে এইটো বেটাৰী অলপমান বেছি চলে, 38% নে কিমান বেছি চলে বুলি কৈ আছিলে। তো এইখিনি হৈ গ'ল। আৰু আছে ইয়াৰ বস্তু কেইটামান, আৰু এটা এইটো হৈ গ'ল হেলমেট মাউণ্ট। ইয়াত মানে GoPro লগাব পাৰি আৰু মোবাইল দিও কৰিব পাৰি। এইটো ওলাওঁ এতিয়া। ইয়াতে বহুত কিবা কিবি, এইটো যে হুক এটা দি আছে, এইটো স্ক্ৰুপ এটা আছে আৰু লগত আছে এইটো হেলমেটত লগাবৰ কাৰণে। মোৰতো আগৰ হেলমেটতো কেমেৰা লগাবৰ কাৰণে MCL মই লগাই থৈছিলোঁ, তেতিয়া মই এইটো এক্সট্ৰা আনি থৈছোঁ আৰু বেলেগ হেলমেটত লগাব পাৰিম কেতিয়াবা, সেইকাৰণে মই এইটো এক্সট্ৰাকৈ আগতে আনি থৈছোঁ আৰু ইয়াৰ লগত আৰু এটা বস্তু আছে, এইটো মোবাইল দি ভিডিঅ' বনাবৰ কাৰণে। মই এতিয়া বৰ্তমান এইটো থাকিলে মানে মোবাইল দি ভিডিঅ' বনাব পাৰি, মটোব্লগ কৰিব পাৰি। তাৰ কাৰণে এইটো মোবাইল হোল্ডাৰো দি আছে ইয়াতে। এইটো বাৰু ইয়াৰতো বাৰু এতিয়া কাম নাই, এইটো এনে থাকিব, ইয়াতে থৈ দিম। তো মোৰ আগৰ কেমেৰাটো হৈ গ'ল সেইটো। আৰু এতিয়া নতুনটো লৈছোঁ, সেইটো GoPro Hero 11 Black। তো ইয়াৰ লগতে বহুত বস্তু কিবা কিবি আছে। তো এইখিনি চাওঁ আৰু এবাৰ বস্তুবিলাক ভালকৈ মিলাই লওঁ, তো তাৰপিছত দেখাই আছোঁ। সব মিলাই এইখিনি বস্তু। এতিয়া প্ৰথমে কেমেৰাটো অন কৰোঁ। ইয়াৰ লগত 3টা বেটাৰী আছে, এতিয়া মানে অসুবিধা নহয় আৰু। আগতে এটা বেটাৰী আছিলে, ভিডিঅ' বনাওঁতে বহুত অসুবিধা হয়। অলপমান দূৰত ক'ৰবাত মানে যাবলগীয়া হ'লে চাৰ্জ শেষ হৈ যায় আধা ৰাস্তাতে, তাৰপিছত আৰু ভিডিঅ' বনাব নোৱাৰি। এতিয়া এইটো চিন্তা নাই আৰু। এতিয়া 3টা বেটাৰী আছে, এইটো হৈ গ'ল চাৰ্জাৰ, এইটো হৈ গ'ল মেইন কেমেৰা, এইটো হৈ গ'ল উলানজি কেছ, এইটো হেলমেট মাউণ্ট, এইটো ছনীৰ মাইক, আৰু এইটো হৈ গ'ল মেমৰি 128 GB লৈছোঁ, আৰু এইটো হৈ গ'ল মাইক এডাপ্টাৰ। এতিয়া আৰু ভিডিঅ' বনাবলৈ সুবিধা হ'ব আৰু। আগতে এডিট কৰিবৰ কাৰণে বহুত অসুবিধা হৈছিলে। মই আগতে মই এইটো কেমেৰা দি ভিডিঅ' বনাইছিলোঁ আৰু চাউণ্ড মোবাইলত ৰেকৰ্ড কৰিছিলোঁ। তো তেতিয়া দুইটা মিলাই পেলাই এডিট কৰিবলৈ বহুত অসুবিধা হৈছিলে। এতিয়া আৰু প্ৰথমবাৰ মই এইটো কেমেৰা দি এতিয়া ভিডিঅ' বনাব লাগিব। কেনেকুৱা হয় প্ৰথম একবাৰ চাব লাগিব আৰু কেনেকুৱা হয়। ইয়াৰ ছেটিংবিলাকো চাব লাগিব, মই ইমান ভালকৈ গম নাপাওঁ ছেটিংবিলাক। তো ছেটিংবিলাক চাই পেলাই মিলাই পেলাই তো তাৰপিছত ভিডিঅ' বনাব লাগিব আৰু। এতিয়া কেমেৰাটো অন কৰি চাওঁ। তো এইটো হৈ গ'ল কেমেৰা। তো ইয়াৰ ফ্ৰণ্ট ছাইডেও ডিছপ্লে আছে, আৰু সেইটো হৈ গ'ল লেন্স, আৰু এইটো হৈ গ'ল ডিছপ্লে। আৰু এইখিনি ইয়াতে চুইচ এটা দিয়া আছে, এইখিনিতে এটা আছে, ইয়াতে লিখা আছে 11 Black। তো এইটো হৈ গ'ল GoPro Hero 11 Black। তো আৰু এই লেন্সটো বোলে খুলিব পাৰি, যদি কিবা ভাঙে নহ'লে কিবা হয় সেইটো বদলি কৰিব পাৰি। আৰু ইয়াৰ লগত আৰু লেন্সবিলাকো লগাব পাৰি, আৰু UV ফিল্টাৰ কিবা কিবি লগাব পাৰি বোলে ইয়াতে। তো এতিয়া এইটো অন কৰি চাওঁ। ইয়াতে বেটাৰী আৰু মেমৰিটো ভৰাই পেলাই এবাৰ অন কৰি চাওঁ। বেটাৰীটো ভৰাবৰ কাৰণে ইয়াতে দিয়া আছে, ইয়াৰ ভিতৰৰ পৰাই চাৰ্জো লগাব পাৰি, মেমৰি ভৰাও ইয়াতে আছে, আৰু বেটাৰীও ইয়াতে লাগে। এইটো হৈ গ'ল কেমেৰা। এইখিনিতে চাইডৰ চুইচ এটা আছে, আৰু ওপৰত এটা আছে। আৰু এইখিনি খুলি পেলাই আমি হেলমেট নহ'লে ক'ৰবাত কিবা কেছৰ লগত নহ'লে ট্ৰাইপডৰ লগত এইখিনি লগাব পাৰি। এইটো হৈ গ'ল, এইটো এনেকৈ থাকে। তো এইখিনিতে চাৰ্জ কৰিবলৈ দিয়া আছে, আৰু এইখিনিতে লাগে মেমৰি, আৰু এইটো হৈ গ'ল বেটাৰী। এতিয়া বেটাৰীটো লগাই দিছোঁ। এইটো বন্ধ কৰি পেলাই এবাৰ অন কৰি চাওঁ। এতিয়া ইয়াক অন কৰোঁ, এইটো অন হৈ গ'ল। ইয়াতে কোৱালিটিটো মজা দেখা পাই আছে। এতিয়া ভিডিঅ' বনাওঁতে চাব লাগিব, ইয়াৰ ছেটিংবিলাক অলপমান মিলাব লাগিব। ইয়াৰ বেটাৰী আছে এতিয়া 82%, আৰু এক্সট্ৰা বেটাৰী 2টা আছে বাৰু। বেটাৰী এতিয়া টেনশ্যন নাই আৰু ইয়াৰ ছেটিংবিলাক চাব লাগিব, আৰু ইয়াৰ লগত কুইক এপ ডাউনলোড কৰিব লাগিব। তাৰপিছত এইটো মেনুৱেল কিবা কিবি ছেটিং চাব লাগিব, আৰু মই বাৰু এইটো ইমান ভালকৈ এতিয়া গম নাপাওঁ, এইটো চাব লাগিব ছেটিংবিলাক মিলাই পেলাই। তো এইটো হৈ গ'ল কেমেৰা। অলপমান কিবা কিবি ছেটিংবিলাক চাইছোঁ। এতিয়া মই ছেটিং কৰিছোঁ 1080p 60 fps, আৰু ছুপাৰ ভিউট কৰা আছে, আৰু এইখিনি চাব লাগিব কেনেকৈ কি হয়। এবাৰ ভিডিঅ' বনাই চাব লাগিব। আৰু ইয়াৰ লগত এইখিনি বস্তু পূৰা আছে, এইখিনি কেছৰ লগত কেমেৰাটো ভৰাই পেলাই এবাৰ চাব লাগিব কেনেকৈ লাগে। তো এবাৰ কেছত ভৰাই চাওঁ এইটো কেনেকৈ ভৰাই।
তো এইটো হৈ গ'ল উলাঞ্জিৰ কেছ। তো এবাৰ ইয়াতে ভৰাই চাওঁ। ইয়াতে এইখিনি বস্তু দি আছিলে আৰু ইয়াতে এনেকৈ লগাই পেলাই পিছত লেন্স লগাব পাৰি আৰু এইখিনিতে মাইক নহ'লে লাইট কিবা কিবি লগাবৰ কাৰণে এইটো দিয়া আছে আৰু ইয়াতে এবাৰ কেমেৰাটো ভৰাই চাওঁ আৰু এইখিনিতে এডাপ্টাৰ ভৰাবৰ কাৰণে জেগা দি আছে। এইটো হৈ গ'ল এডাপ্টাৰ, এইটো ইয়াতে লাগিব এনেকৈ কৰি। সেইকাৰণে এনেকৈ কৰি এডাপ্টাৰটো ইয়াত ভৰাই পেলাই তো তাৰপিছত আমি ভিডিঅ' ৰেকৰ্ড কৰিব পাৰি আৰু এবাৰ ইয়াতে লগাই চাওঁ। ইয়াত লগাবৰ কাৰণে ইয়াৰ কভাৰটো খুলিব লাগিব, নহ'লে ইয়াতে নালাগে। আৰু এইটো খুলি দিয়াৰ পিছত এইটো ৱাটাৰপ্ৰুফ হৈ নাথাকে, এইটো মানে ৱাটাৰপ্ৰুফ কেমেৰা হয়, কিন্তু এইটো খুলি দিয়াৰ পিছত এইটো ৱাটাৰপ্ৰুফ নহয়। ইয়াত লগাবৰ কাৰণে এইটো খুলিব লাগিব। এইটো হৈ গ'ল, সেইটো পুৰা কেছৰ ভিতৰত ভৰাই দিছোঁ। এইটো কভাৰটো খুলিব লাগিব, নহ'লে এইটো কেমেৰাটো কেছত নোসোমায়। তো এইটো খুলি দিছোঁ আৰু এতিয়া ইয়াতে মাইক এডাপ্টাৰ লগাই পেলাই, এইটো আছে মাইক, ছনীৰ মাইক হয়, এইটো লগাই পেলাই মই এবাৰ অলপমান ভিডিঅ' বনাই চাওঁ কেনেকৈ আহে। তো তাৰপিছত আৰু চাব লাগিব ছেটিংবিলাক আৰু কিবা কিবি আছে, এইখিনি চাব লাগিব। এতিয়া বাৰু ভালকৈ গম নাপাওঁ, ছেটিংবিলাক চালে গম পাম আৰু কি আছে ইয়াতে। আৰু লোৱা টাইমতে এইখিনিতে ইয়াতে লেন্সত আৰু বেক চাইডে মই তিনিটা জেগাতে মানে টেম্পাৰ গ্লাছ লগাই দিছোঁ। ইয়াত মানে তেতিয়া স্ক্ৰেচ নপৰে, এইখিনি টেনশ্যন নাই। ইয়াতে পূৰা টেম্পাৰ গ্লাছ লগোৱা আছে। ব্লক কৰোঁতে মানে এইফালেদিও চাব পাৰি আৰু এইফালেদিও চাব পাৰি, দুই চাইডে ডিছপ্লে আছে, ইয়াৰ পৰা আমি চাব পাৰি। এইটো ডিছপ্লে অলপমান ডাঙৰ আছে আৰু এইটো অলপমান সৰু আছে। এইটো হৈ গ'ল মেইন লেন্স আৰু এইটো হৈ গ'ল কেমেৰা। তো মই এতিয়া এবাৰ হেলমেটত ফিটিং কৰি পেলাই তো চাওঁ কেনেকুৱা হয়। তো তাৰপিছত আৰু অলপমান ভিডিঅ' বনাই পেলাই চাব লাগিব। তো তাৰপিছত আৰু সেইটো দি ভিডিঅ' বনাব লাগিব আৰু এতিয়া মানে চাবলৈ কাৰণে এনে অলপমান লগাই পেলাই চাইছোঁ। এবাৰ চলাই চাওঁ, তো তাৰপিছত কেনেকুৱা আহে চাব লাগিব। এতিয়া লাগি গ'ল আৰু হেলমেটৰ GoPro Hero 11 Black। তো এবাৰ অলপমান ভিডিঅ' বনাই চাওঁ কেনেকুৱা আহে, তো তাৰপিছত আৰু চাব লাগিব। ইয়াৰ ছেটিংবিলাক মই ইমান মিলোৱা নাই, 1080p 60 fps আছে আৰু বেলেগ ছেটিংবিলাক একো চোৱা নাই। এবাৰ ভিডিঅ' বনাই চাওঁ, তো তাৰপিছত আৰু চাব লাগিব কি কি আছে ইয়াৰ লগত। কেমেৰা লগোৱাৰ পিছত সেইটো এনেকৈ দেখা পায়। এইটো হৈ গ'ল পূৰা মটো ব্লগিং ছেটআপ। এতিয়া চাওঁ কেনেকৈ ভিডিঅ' আহে।